ছাৰ বিশ্বাস কৰক মই থানাৰ পৰা 4:30 মানত ওলাই গৈছো যদি গৈছিলে ঘৰ নাপালেগে কেলে এইটো দি দিলে যে চাহ ক'ত পৰিছে গমেই নাপাইছো চৰৰ মুং আৰে চৰ মাৰিলে সত্য লুকাই নাযায় সত্য সূৰ্য পঢ়ৰ নিচিনা ওলাবই অৰি আপুনি সাহিত্য সভাৰ সভাপতি নেকি মাথা গৰম কৰি আছে যে এই কথা লাইন কাটিব নালাগে মেইন টপিকলৈ আহ কি মেইন টপিক বাৰে বাৰে কৈ আছো নে নাই মই 4:30 বজাত থানাৰ পৰা ডিউটি কৰি ওলাই গৈ 1 মিনিট কমল কমল ছাৰ কওক মই থানাৰ পৰা ডিউটি কৰি ৰাতিপুৱা কেইটা বজাত গৈছিলো 3:30 যা কলৈ যাম ছাৰ জানো ক'ৰ পৰা আহিছ তই দুধ কা দুধ পানী কা পানী কেছ নহব 4:30 বজাত ডিউটি কৰি যোৱা মানুহটো ৰাস্তাত কিয় পৰি থাকিল এইটো কথা কওক তেতিয়াহ'লে স্পটলৈ যাব লাগিব এই ক'ৰ স্পট ইয়াতে ক'ব লাগিব নহয় বৌ আমি স্পটলৈ যাম বলক হা বলক বলক স্পটলৈ বলক বৌ এই অৱশ্যে আপুনি ক'লে যায় এই দুইটা আমন্ত্ৰিমন্ত্ৰী ইয়াতে বহি থাকোঁ হৈছো ভাত খাবা নেকি এতিয়া মণিহঁত কেইটামানত পাবহি তাইতো দৰা হাত পিছতহে আহিম বুলি ক'লে তই 2টামান বাজিব দেখোন বাজিব চাগে তাকে তো যাব লাগে নেকি তাতে একো নেহাজনীকো লৈ গৈছে কিয় আপুনিহে এনজয় কৰিব লাগে মাইকী মানুহে এনজয় কৰিব নালাগে যাওক যাওক ভাতকেইটা বাঢ়কগে খাই আপুনি খুৱাওক মোলৈ বাঢ়ি থৈ দিলেই হ'ল মোৰ ঢেৰ ফাইলৰ কাম আছে আজি আজি দেখো তাতে ঘৰত ফাইলৰ কাম ওলাল মই ভাতকেইটা খাই টোপনি মাৰি থকাই ভাল এনেকে মাজে মাজে ধনীবিলাক ৰাতি ৰাতি বিয়া বাৰু খাবলৈ গৈ থাকিব লাগে তেতিয়াহে আমাৰ ফাইলৰ কাম কৰি ভাল লাগে সত্ৰাধিকাৰে এইটো সময়ত ফোন কৰিলে হেল্ল' হেল্ল' ছাৰ মিস্ত্ৰী পালেনে পালো সোনকালে মাতিছেতো ৰাতিপুৱালৈ পাই যাবহি ভেৰি গুড থেংক ইউ ছাৰ কি কৰি আছে এতিয়া মই কবিতা এটা লিখিবলৈ লৈছো ঠকহে এনে মহাকবিজন ফোন ৰাখক আমি যেনিবা কবিতা লিখিব নাজানো তেৰি মিস্ত্ৰীকো ফোন কৰা নহ'ল নহয় থানাটো ঠিকে আছে আৰু কি ভাল কৰিবলগীয়া আছে কমলকে কৈ দিওঁ ৰ হেল্ল' কমল আজি ইমান পানী খাইছে ঘৰত মনিবই ভাত চাহ নিদিলে নেকি চাহ ভাতটো এৰি দিলো মই এতিয়া কি খাই আছে ফ্ৰুটছ ফুচ সেইটো কি আছে ফল মূল আচ্ছা এনেই অনুমানো এদিনত কিমান মাৰ খাই চাহ পুৱা আজি মই ওলাই আহোঁতে 10-12টা কল আচ্ছা 16-17টা কঁঠাল আপেল খাই আহিছো মাই দৰক যিমান পৰা পইচা পাতি কৈ ৰাখিছে ঘৰত য'ত ত'ত পৰি আছে মই মানে সেইফালে যোৱা কথা আছে এনেই এপাক সোমাই আহিম নেকি চাহ কিয় বস্তুবিলাকে চিজিলো কৰি আহিম আৰু পকিছে নপৰিছে মই মুখে অলপ চাই আহিম কি দুখত সুখত নহয় চাহ দুখত আপোনাৰ বাহিৰে জীৱনত মোৰ কল কমলা কোন আছে চাহ